হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই গা পা ধুই বাৰু ৰেডি হ'লোঁ। এই 10:30মান বাজিলে। এতিয়া মই এঠাইলৈ ফুৰিবলৈ যাম, মানে ভাত খাব মাতিছে। তো মই অলপমান মুখত কিবা দি লওঁ, ৰেডি হৈ লওঁ। চাই থাকক ভিডিঅ'টো সম্পূৰ্ণলৈকে। মই এই লটাছ ক্ৰীমটো ব্যৱহাৰ কৰিছোঁ। SPF হয় 50, হোৱাইট গ্ল' হয়, বহুত ধুনীয়া। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। ইমান ৰ'দ দিছে, ৰ'দৰ বাবে এইটো বহুত ধুনীয়া হয়। মই এতিয়া ৰেডি, ব'লক বাহিৰলৈ যাওঁ। বৰ্তমান ৰেডি হৈ আছোঁ। পিলপিলিও নাই, ৰিস্কাও নাই। ঠিক আছে বাৰু, গৈয়ে থাকোঁ। চাওকচোন, এইখিনিত মোৰ বাদে এটা মানুহো নাই, একদম জনশূন্য হৈ আছে। কোনে কোনে ভাল পায় বাৰু এনেকুৱা ৰাস্তাত খোজকাঢ়ি? মোৰ কিন্তু খুব ভাল লাগে। এতিয়া মই খোজকাঢ়িয়ে গৈ আছোঁ, যিহেতু এখনো ৰিক্সা নাপালোঁ। বেছি দূৰ নহয়, এয়া বুলিয়ে আহি আছোঁ। পামেই আৰু, বেছি দূৰ নাই। এইটোৱে পেহীহঁতৰ ঘৰ, আৰু বেছি দূৰ নাই। এয়া পাই গ'লো। ৰ'দো নাই, কিন্তু ইমান বিষাক্ত গৰম দিছে দেই। পেহা, অঁ নিজু, এই ফ্ৰেণ্ডছ, মই আহি পালোহি। এতিয়া মোক ফেনৰ তলত বহিব দিছে। বাৰু মই নিজে বহিছোঁ, একদম মোৰ চুপ কলা কৰি গৈছে দেই। এতিয়া বাৰু সকলো লোক ব্যস্ত আছে নিজৰ নিজৰ কামত, যিহেতু 12:30 বাজি গ'ল। এতিয়া ভাত বনাব গৈছে, আৰু মই বাক কৈছিলোঁ, মানে মোৰ কাজিন ছিষ্টাৰ হয়, তাই এতিয়া নোলাই, লাজ কৰিছে, পিছত ওলাব বুলি কৈছে। তেতিয়া পিছত আপোনালোকক লগ পাম, ঠিক আছে? আৰু যি যি হয় সেই মুহূৰ্তবোৰ আপোনালোকক শ্বেয়াৰ কৰিম। ইয়াত আছে মাংস, কাটি থোৱা পিঁয়াজ, ময়দা, আদা নহৰু পেষ্ট, কৰ্ণফ্ল'ৰ, আৰু জালুকৰ গুড়ি আৰু চয়া চচ। নিশ্চয় গম পাইছে কি বনাব। তাই মোক খুৱাব আজি চিলি চিকেন। মই ভাবিলোঁ আপোনালোকৰ লগত কিয়নো এই ৰেচিপিটো শ্বেয়াৰ কৰি দিয়াই ভাল হ'ব, নহয় জানো? আপোনালোকেও ভাল পাব। ইয়াৰ বাবে আপোনালোকে এটা বাতিত মাংসখিনি লৈ ল'ব, ডাঙৰ বাতি এটা ল'ব, যাতে মিশ্ৰণখিনি সানিবলৈ সুবিধা হৈ পৰে। এইফালে মোৰ সৰু ভণ্টিও বনাই আছে অমলেট পেহাৰ বাবে। মই দেখাই দিলোঁ আপোনালোকক। এতিয়া ইয়াত আদা নহৰু পেষ্টখিনি দি দিব।
ভালদৰে সানি ল'ব যাতে সকলোতে সোমাই যায়। এতিয়া ইয়াত জালুকৰ গুড়ি অলপমান দি দিব, আন্দাজ মতে দি দিব পাৰে। মই 2 চামুচ কৰি দিছোঁ বাৰু। মই ইয়াত পেকেটৰ জালুকৰ গুড়ি ইউজ কৰিছোঁ। গোটা জালুকটো হ'লে আৰু ফ্লেভাৰটো বেছি ভাল হয়। এইখিনি ভালদৰে সানি ল'ব। এতিয়া ইয়াত আপেল চিডাৰ ভিনেগাৰ দিয়া হৈছে। নৰ্মেল ভিনেগাৰটো দিলেও কথা নাই, আমাৰ তাত নাছিলে সেইকাৰণে তাই আপেল চিডাৰ ভিনেগাৰটোৱে ইয়াত ব্যৱহাৰ কৰিছে। এইবাৰ ইয়াত দিছে কৰ্ণফ্ল'ৰ 4 চামুচ। 4 চামুচে আছে ইয়াত, এটা বাতিত লৈ লৈছে সেইখিনি। তাৰপিছত দিছে ময়দা সমান জোখত 4 চামুচ কৰিয়ে দি দিব আপোনালোকে। এতিয়া এইখিনি ভালদৰে সানি লওক। নিমখ আন্দাজমতে দিব পাৰিব আপোনালোকে, কম বেছি পৰিমাণৰ সেইটো নিজৰ আন্দাজমতে দিব পাৰিব। সয়া চচ 2 চামুচ ইয়াত দি দিব। এইখিনি ভালদৰে এতিয়া মিহলাই ল'ব আৰু 20 মিনিটৰ বাবে এইখিনি আমি মেৰিনেটৰ কাৰণে থৈ দিম। তেতিয়া চববিলাক ফ্লেভাৰ ভালকৈ সোমাই যাব আৰু খাবলৈ বহুত ভাল হ'ব। এইখিনি হৈ গৈছে। এতিয়া বাৰু কেৰাহী এটা দি দিছোঁ, তাত ৰিফাইন তেল দিছোঁ। ইয়াত এতিয়া মাংসখিনি ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। এইখিনি ইয়াত ভালদৰে ফ্ৰাই কৰি লোৱা হ'ব। ৰঙচুৱাকৈ হ'লে বেছি ভাল লাগে, পিছত পানী দিলে সিজিয়ে যায়। চাই থাককচোন। এইখিনি এতিয়া গোল্ডেন ব্ৰাউন টাইপত হৈছে আৰু অলপমান লাগিব সিজিবলৈ। ভালদৰে লৰাই থাকিব যাতে গোটেই সাইডবোৰ ভালদৰে কালাৰফুল হয় আৰু সিজিও যায় লগতে। এইখিনি এতিয়া হৈ গৈছে। এখন প্লেটত লৈ কাঢ়ি থ'ব। তেলটো ভালকৈ তাই নিগৰিব দিছে। এতিয়া আমাৰ গ্ৰেভিখিনিৰ বাবে লাগিব এনেকৈ কাটি থোৱা আদা আৰু নহৰু মিহি মিহিকৈ কাটি ল'ব। এতিয়া ৰৈ যোৱা তেলখিনিত আমি ফাৰ্ষ্ট টাইম নহৰুখিনি দি ল'লোঁ। তেতিয়া তেলৰ চেণ্টটোৰ সৈতে আঞ্জাখন বৰ সোৱাদৰ হয়। ফাৰ্ষ্ট টাইম নহৰুখিনি দি অলপমান লৰাই দিব। এতিয়া ভালদৰে লৰাই থাকিব নহৰুখিনি। ইয়াৰ পিছত দি দিছোঁ কাটি থোৱা আদা, তাৰপিছত দিব পাৰে আপোনালোকে কেঁচা জলকীয়া। আমাৰ নাই কাৰণে আমি শুকান জলকীয়াই দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজবোৰো দি দিছোঁ। ভালদৰে লৰাই থাকিব।
ব্ৰাউন টাইপত নহ'লেও কথা নাই, কোমলীয়া হোৱালৈকে ভাজি থাকিব পাৰে আপোনালোকে। এতিয়া দিছোঁ আন্দাজমতে নিমখ দিছোঁ। এইখিনি অকল পিঁয়াজৰ বাবে নিমখ দিয়া হৈছে, পিছত আৰু ভালদৰে আন্দাজমতে টেষ্ট অনুযায়ী নিমখ দিম। এতিয়া এটা বাতিত পানী লোৱা হৈছে আৰু তাত 2 চামুচ কৰ্ণফ্ল'ৰ লোৱা হৈছে। ভালদৰে মিহলাই দিব। এতিয়া আমি এইখিনিত দিছোঁ টমেটো কেটচাপ 2 চামুচ হ'ব, টেবুল স্পুনেৰে 2 চামুচ। এতিয়া আমি দিম ইয়াত সয়া চচ 2 চামুচ। ভালদৰে আৰু লৰাইছোঁ। এতিয়া এই কৰ্ণফ্ল'ৰ মিহলাই থোৱা পানীখিনি ইয়াত দি দিছোঁ। এতিয়া ভালদৰে লৰাই দিব। তাৰ মাজতে দেখুৱালোঁ, এয়া মাজু ভণ্টি হয়, তাই দেখুৱাবলৈ লাজ কৰিছে। এতিয়া আকৌ পাকঘৰত আহিছোঁ। গ্ৰেভিখিনি এনেকুৱা কালাৰ হ'ব, তাৰপিছত ভাজি থোৱা মাংসখিনি ইয়াত পেলাই দিব। এতিয়া হৈ গৈছে এইখিনি প্ৰায়ে। এয়া আমাৰ চিলি চিকেন ৰেডি। এয়া হৈছে ৰান্ধনি হ'ল। তো এয়া আমাৰ পেহীয়ে ভাত সাজি আছে। ভাত ৰেডি বাৰু। ভাত, পটল ভাজি, মাংস আৰু দাইল আৰু কিবা কিবি ভাজিছিলে, কিন্তু মই নাখাওঁ কাৰণে মোক নাই দিয়া। আৰু মোৰ ওচৰত আছিল তাই। এতিয়া দেখা পালে যে আপোনালোকে মোৰ মাজু ভণ্টি হয়। হেই ফ্ৰেণ্ডছ, মই ভাত খাই আজৰি হৈ এতিয়া ৰেষ্ট লৈ আছোঁ। বাৰ ৰুমতে আছোঁ। অহাৰ টাইমত পেহীৰ লগত এটা শ্বট লৈছিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই পেহীহঁতৰ ঘৰৰ পৰা আহি পালোঁ। এতিয়া মই গা মূৰ ধুই ল'লোঁ, মানে মূৰ ধোৱা নাই, এনেই ভিজাই দিছোঁ। ইমান গৰম পৰিছে নহয় আজি। আপোনালোকৰ তাত কেনেকুৱা গৰম জনাবচোন মোক কমেণ্টত। তেন্তে আজি ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। আৰু এতিয়ালৈকে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে? আৰু মোৰ লগত মানে আমাৰ ঘৰত আৰু এজনী মেম্বাৰ আছে, চাব নেকি? এয়া চাই লওক। দেখিছে নহয়, মোৰ খুব লগৰ হয়। তাইৰ নাম হৈছে বেলা। ইমান টাইম নাছিলোঁ যে, সেইকাৰণে তাই বৰ মানে মন মাৰি আছিলে। এতিয়া তাইৰ খুব ফূৰ্তি, সেইকাৰণে। ঠিক আছে বাৰু, আজিলৈ ইয়াতে সামৰিছোঁ। ষ্টে ব্লেছ, ষ্টে হেপী। আজিলৈ বাই। আৰু ভিডিঅ'টো যদি কিবা ভুল ভ্ৰান্তি হৈছে, তেতিয়া মাফ কৰিব আৰু কমেণ্টত জনাব।